বগিবিল দলঙৰ বুকুত বাইক ষ্টাণ্ট বাইক ষ্টাণ্টৰ শিহৰণকাৰী ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই সৰ্বত্ৰ প্ৰতিক্ৰিয়া মৰণৰ খেলা পাতিবলৈ কোনে দিছিল অনুমতি ৰাইজৰ ৰুখত পৰি মাফ খুজিলে বাইক ষ্টানাৰে হেতু মই ভুল মোৰ স্বীকাৰ কৰিছোঁ অসমৰ ৰাইজৰ ওচৰত ক'ব বিচাৰিম যে হেতু এটা মোৰ ভুল হৈছিলে যাতে হেতু ভুলৰ কাৰণে মোক ক্ষমা কৰি দিয়ক বগিবিল দলঙৰ ওপৰত এজন যুৱকৰ বাইক ষ্টাণ্টৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ বাইক ষ্টানাৰ যুৱকজনৰ কাণ্ডক ধিক্কাৰ দিছিল সকলোৱে মুকলিৰ দিনাই বগিবিল দলঙত বাইক ষ্টাণ্ট কৰা কোন এইজন যুৱক নিউজ 18 বিচাৰি উলিয়ালে এইজন বাইক ষ্টানাৰক যুৱকজনৰ নাম ছৈয়দ ইয়াছিন ছৈয়দৰ ঘৰ ডিব্ৰুগড়ৰ চাউলখোৱাত ছৈয়দ এজন প্ৰফেচনেল বাইক ৰাইডাৰ ৰাজ্যৰ লগতে বহিৰাজ্যৰ কেইবাখনো বাইক ষ্টাণ্ট কম্পিটিশ্যনত অসমক প্ৰতিনিধিত্ব কৰিছে ছৈয়দে আমি প্ৰফেচনেল হোৱা আমাৰ কাৰণে ক'ব গ'লে এটা সাধাৰণ কথা ষ্টাণ্ট কৰাটো কিন্তু আমি বহুত বছৰ প্ৰেক্টিচ কৰি শিকি মেলিহে কৰিছোঁ কিন্তু বহুত জেগাত মই অসমক ৰিপ্ৰেজেণ্ট কৰি মই ষ্টাণ্ট শ্ব' কৰিছোঁ খেলিছোঁ আৰু টিভিএছ কোম্পানীৰ ফালৰ পৰাও মোক বহুত ছাপোৰ্ট কৰিছে তাহাঁতে মোক কৈছে যে তোমাক মানে আমাৰ টিভিএছ ফালৰ পৰা তোমাক ষ্টাণ্ট কৰিবলৈ ষ্টাণ্ট শ্ব' কৰিবলৈ ভাল এটা প্লেটফৰ্ম দিম চ' মোৰ এটা ড্ৰিম আছে মানে মই বাইক ষ্টাণ্ট কৰি মানে কম্পিটিশ্যন খেলিম ইণ্টাৰনেশ্যনেল লেভেলত যিবিলাক কম্পিটিশ্যন হয় ডুবাইত হয় আৰু তেনেকৈ বহুত জেগাত হয় মাষ্টাৰ কাপ চেম্পিয়নশ্বিপ হয় তেনেকুৱা টাইপ মানে মই অসমক ৰিপ্ৰেজেণ্ট কৰি বাহিৰলৈ খেলিব যাম বুলি মই মানে এটা মোৰ ড্ৰিম হয় ভাইৰেল হৈ পৰা ভিডিঅ'ৰ বাবে ভৱিষ্যতে এনে ভয়ংকৰ স্থান ৰাইজৰ ভিৰ থকা স্থানত নকৰো বুলি নিউজ 18ৰ জৰিয়তে সদৰি কৰিলে ছৈয়দে ইয়াৰ লগতে ৰাজ্যবাসীৰ ওচৰত ক্ষমাও খুজিলে এইজন যুৱকে ক'ব বিচাৰিম যে হেতু এটা মোৰ ভুল হৈছিলে যাতে হেতু ভুলৰ কাৰণে মোক ক্ষমা কৰি দিয়ক আৰু মই ভৱিষ্যতে তেনেকুৱা ভুল পাব্লিক প্লেচত বা কিবা মই ষ্টাণ্ট নকৰোঁ ডিব্ৰুগড়ৰ পৰা কেমেৰা পাৰ্চন দিনেশৰ সৈতে টমাছ বুঢ়াগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট